নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আপোনালোকক দেখুৱাম মই কাম কৰা চব্জি দোকানখনৰ বস্তুখিনি নমাই ল'লোঁ। এতিয়া চাকি এগছ জ্বলাই লওঁ। জ্বলাই লৈ পিনে কাম আৰম্ভ কৰিম আজি। আৰু আপোনালোকে দেখুৱাম আজি মোৰ দোকানখন বস্তুখিনি। আহক দোকানখন চাই লওঁ এক পাক। এখন চাই লওক দোকানখন। মোৰ নাৰিকল, অৰিজিনেল নাৰিকল। চালাক নাৰিকল, ধুন্দুলি এইখিনি এনে কল, ইয়াত কল নহ'লে নচলে। পিঁয়াজ, কল আৰু নাৰিকল এইকেইটা বস্তু লাগিবই গেলাত। চাই লওক এনে বিলাহী പഴം 72 ഏത്തപ്പഴം 72 വേണോ? এইটো চাই লওক কোমোৰা নিচিনা বস্তু হয়। কিন্তু বেলেগা বুলি কয়, দামত নাই অসমত। পিঁয়াজ পিঁয়াজ, ডাঙৰ পিঁয়াজ, আনাৰস আছে। চাই লওক ৰঙালাও নে কাটি ৱেট কৰি ৰাখিছে। এনেকৈ কবি, আদা, চেনা কাঠ নিচিনা চেম কাঠ নিচিনা কাঠ লৈ আহ। কিন্তু কাঠলটো এইটো অৰিজিনেল কাঠ লৈ, এইটো চাই লওক অসমৰ কাঠ লৈ। এইখিনি অসমৰ গৰিয়ালত দেখিছেনে? গৰিয়ালত পিঁয়াজ এনেকৈ বস্তাকে খুলি থৈ দিয়ে একেবাৰে বস্তা। সেইখিনি আলু পৰি আছে এইটো চাইডে। এইখিনি পুলি বুলি কয়। চাই লওক এইখিনি থেকেৰা শুকুৱাই পিনে বনাই থৈ দিছে কিবা কিবি দি পুলি। এইখিনি দাম বহুত, 220 টকা 1 কেজি। এইখিনি তেতেলী পুলি বুলি কয়। তেতেলী গলাই পিনে বনাইছে তেতেলী পৰা। এখন মেইন দগাবলাখন আমাৰ, এখন মেইন দগাবলা এখন দোকানৰ, সেইখন এখন দগাবলা ওপৰত উঠি যাওঁ। সেইখিনি তিয়ঁহ, এইখিনি কেপচিকাম, জলকীয়া, দাংবডি, ভেন্দি, এইখিনি গাজৰ, এইখিনি আমলখি দেখিছে আমলখি, এইখিনি সজিনা মৰিঙা বুলি কয়, কেৰেলা, কেঁচা বিলাহী, এইখিনি বগা বিলাহী, এইখিনি দাংবডি, আম। চাই লওক তাত চব মাহত আম পৰিব। এইখিনি কবি, এইখিনি বিনছ, ফ্ৰেঞ্চবিন, ফুলকবি আছে, ধুন্দুলি, এইখিনি নেমু, তাত গোল নেমু হৈ পায়, কাজি নেমু নাপায়। এইখিনি বিটৰুট, এইখিনি বগা পিঁয়াজ, এইখিনি কুন্দুলি, জাতিলাও পাইছে আৰু জাতিলাও, বেঙেনা। চাই লওক পঢ়া বেঙেনা আছে, দীঘল বেঙেনা আছে, ক'লা বেঙেনা নাপায়, অকল বগা বেঙেনা। এইখিনি পিঁয়াজ, সেইখিনি আলু ওপৰত ঠাই দিয়াৰ পিছত দেখিছে। এইখনে আমাৰ দোকানখন, সৰু দোকানখন। দগাবলা চাই লওক তিনিখন আছে দগাবলা, কম্পিউটাৰ দগাবলা। ইয়াত বিল অট'মেটিক ওলাই যায়, জুখি দিয়ে হৈ গ'ল। দেখিছে নি? টিপিব লাগে। দেখুৱাইছোঁ আপোনালোকক কেনেকৈ বিল মাৰি। চাই লওক ৰঙালাও এনেকৈ কেজিকৈ উঠায়। ৰঙালাও চব ইয়াত আপোনাৰ অকল ৱেটটো চাব দৰকাৰ নাই, অকল কম্পিউটাৰত টিপিলেই হৈ গ'ল। নম্বৰটো টিপি যাব লাগে। তাত বৰ্ড এখন আছে, বৰ্ডখন চাই নম্বৰটো টিপি যাব লাগে। নিজে অট'মেটিক বিল ওলাই আহিব। তেওঁলোকে ভেন্দি জুখি দিছে। ভেন্দিটো 2 নম্বৰত ভেন্দিটো মাৰিব লাগে নম্বৰ। 1 নম্বৰত জলকীয়া আছে, 2 নম্বৰত ভেন্দি। আপোনালোকে প্লিজ মোৰ ভিডিঅ'বোৰ মৰম দিব।
আগলৈকে এনেকুৱা ভিডিঅ'বোৰ দেখুৱাই থাকিলোঁ এনেকৈ ভিডিঅ' বনাই কেনেকৈ ভিডিঅ' বনাইছে ইয়াতো চাবলা বুলি কয় এইটো কেৰেঙা বুলি কয় আছে দেখিছে বিনছ 3 নম্বৰ টকা বোলে বিল ওলাব দেখাব বিল ওলাই গ'ল দেখিছে এখন বিল চাই লওক এই বিল দি দিলে হৈ গ'ল দেখিছে দিলে বিল ওলাই যায় বুলি চাই লওক বিল ওলাই যায় 3খন টকা বোলা আছে 3খন খুচুৰা দিয়া দেখিছে সেইটো মেনেজাৰ ভাত খাবলৈ হ'ল দিয়া কাৰণে মানুহ নাই 3টামান বজাত মানুহটো কম হয় নহ'লে এখন একদম পূৰা ফুল হৈ থাকে 3খন টকা বোলা একেৰাহে মাৰি থাকে পাছত এজন মানুহ কি হ'লে দেখুৱাব কষ্ট দেখিছে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আজিলৈ ইমানেই মোৰ দোকানখন দেখুৱাৰ বাবে নেক্সট আপোনালোক ডাঙৰ মাৰ্কেটখন দেখুৱাম মেইন মাৰ্কেটখন আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই কমেণ্ট এটা কৰি দিব আজিলৈ ইমানটা সমাপ্ত মাৰিছোঁ ধন্যবাদ।